নমস্কাৰ দি টাইম চেনেল সকলোকে স্বাগতম জনাই আজি ষ্টুডিঅ'ত মই দীপলিনা গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ গৃহ ৰাজ্যত উপস্থিত হৈ মোদীলৈ চ্যালেঞ্জ অৰবিন্দ কেজৰিৱালৰ মোদীয়ে গুজৰাটত কৰিব নোৱাৰা কাম কৰি দেখাব বুলি চ্যালেঞ্জ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গুজৰাটবাসীক 2021 বৰ্ষৰ 31 ডিচেম্বৰলৈকে পুৰণা মাচুল মাফ তথা 24 ঘণ্টা বিজুলী আৰু 300 ইউনিট বিজুলী বিনামূলীয়াকৈ প্ৰদানৰ প্ৰতিশ্ৰুতি দিলে কেজৰিৱালে তদুপৰি গুজৰাটৰ 10 লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ আশ্বাস দিলে কেজৰিৱালে ইপিনে চৰকাৰী চিকিৎসালয়ত তেজক লৈ দালালি চলাইছে একাংশই লখিমপুৰ চিকিৎসালয় মহাবিদ্যালয়ত ৰক্তদান সংস্থা টিম হিউমেনিটিৰ সহযোগত আৰক্ষীয়ে আটক কৰে 3টা দালালক ধৃত দালাল কেইটাক্ৰমে নকাৰীৰ মনোজ সাহু খেলমাটিৰ বিজয় চৰকাৰ আৰু ঢেকিয়াজুলিৰ অজিত দাস বৰ্ষাপাৰাত পূৰ্ণগতিত চলিছে টি20 খেলৰ প্ৰস্তুতি গুৱাহাটীৰ বৰ্ষাপাৰাত 2 অক্টোবৰত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি20 ক্ৰিকেট মেচ অনলাইন যোগে উপলব্ধ হ'ব খেলৰ টিকেট ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা ৰাইজৰ বাবে মুকলি কৰা হ'ব টিকেটসমূহ এতিয়া জনাইছো এক ভাল খবৰ মানা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বাঘৰ সংখ্যা পূৰ্বৰ তুলনাত ঢেকিয়াপতীয়া বাঘৰ সংখ্যা দুগুণে বৃদ্ধি পাইছে ৰাষ্ট্ৰীয় উদ্যানখনত কেমেৰা ট্ৰেকিংৰ সহায়ত কৰা গণনাত পোহৰলৈ আহিছে এই তথ্য বৰ্তমানে উদ্যানখনত মুঠ বাঘৰ সংখ্যা 60টা ইফালে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে কোকৰাঝাৰত হৰ ঘৰ তিৰংগা অভিযানৰ সজাগতা সমদল চাও আহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন আজিৰ নিউজ ইমানতে সমাপ্ত নমস্কাৰ